তো ফ্ৰেণ্ডছ গুড ইভিনিং। তো আজি হ'ল দুৰ্গা পূজাৰ দশমী, মানে আজিৰ পৰা পূজা শেষ নাই। তো আমি আজি ভাচনি চাব যাম, যিখিনি পাৰোঁ আপোনালোককো দেখুৱাম। আৰু মই ভাচনি চাব যাম কি বোলে লাখ টকীয়া, তো লাখ টকীয়াত মই ভাচনি চাব যাম। তো যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ। তো আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকৰ মাজত। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব। যদিহে ভিডিঅ'টো বেয়া লাগে ডিছলাইক। তো ব'লক চাই থাকোঁ। আমি মানে এতিয়া গৈ আছোঁ, তো বৰা চাৰ্ভিচ হৈ কিনে পল্টন বজাৰ হৈ কিনে গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক একদম লাষ্টত চাবি দেই। মানে বেলেগ এটা এনেকুৱা ডেন্স কৰিছে মাইকী ছোৱালী ল'ৰা, মানে পুৰা ৰাস্তা হিলে দিছে। আৰু এইবাৰ বোলে মা দুৰ্গা আহিছিল হাতীত, তো সেইকাৰণে মূৰ্তিৰ পিছফালে ইয়াতে হাতী দিয়া হৈছে। প্ৰত্যেকটা মূৰ্তিৰ পিছফালে মানে আগফালেদি মা দুৰ্গা আৰু পিছফালেদি হাতী। এনেকুৱা ভিৰ মানে কোৱা নাযায়, মানে সম্পূৰ্ণ গুৱাহাটীত মানে যিমানটা পূজা হয় মানে চবখিনি মানে এটা জেগাতে Never miss an update from Tips Official. ক্লাছৰ মানে শাৰদীয় দুৰ্গা পূজা উপলক্ষে কিবা চলি আছে চাগে, সাংস্কৃতিক সন্ধিয়া। তো এইবিলাক বাদ দি কিনে আমি ফাচনি চাম। ইমান খোজ কাঢ়োতে ভাগৰ লাগিল। এইবাৰ ক'ৰবাত যে অলপ বহিম। কাছাৰীঘাটৰ পৰা দুৰ্গা ভাষা চাই আহিলোঁ। তো আহি কিনে পল্টন বজাৰ ষ্টেচনত অলপ বহি আছোঁ, মানে ভাগৰ লাগিছে। বহুত দূৰ খোজ কাঢ়লোঁ পল্টন বজাৰৰ পৰা কাছাৰীঘাটক লাগি, মেক্সিমাম 2 কিলোমিটাৰমান খোজ কাঢ়লোঁ। তো বহুত ভাগৰ লাগিছে। পল্টন বজাৰত আহি কিনে বহি আছোঁ ষ্টেচনত। তো অলপ মানে পল্টন বজাৰৰো অলপ নাজাৰা দেখাই দিওঁ কেনেকুৱা। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব। আৰু ভিডিঅ'বিলাক চাওঁ কিন্তু ছাবস্ক্ৰাইব নকৰোঁ, গুইৰে লাইক থাকিলেও ছাবস্ক্ৰাইব কৰি দি হ'ব লাগে খালি। আৰু পল্টন বজাৰ ষ্টেচন, পল্টন বজাৰ ষ্টেচন ভিউটো কিবা এটা সুন্দৰ ভিউ। আৰু আপোনালোকে চাগে নিশ্চয় দেখিছে, দেখা নাই গুৱাহাটী আহিলে কেতিয়াবা পল্টন বজাৰ ষ্টেচনৰ ৰাতিৰ ভিউটো চাব। ঠান্ডাটা 20 টাকা।
বিশ টকীয়া ঠাণ্ডা উঠা ঠাণ্ডা খাব গৈছিলোঁ 20 টকীয়া ঠাণ্ডা নাই নাপালোঁ ঘূৰি পেলাই তাত পৰিল খালি মোক পল্টন বজাৰ ষ্টেচন ভিডিঅ'টো চালনে নাই যদিও ভিডিঅ'টো চাল এই লাল মালটো টাচ কৰি দিয়ক একবাৰ খালি চাইছা কিন্তু ছাবস্ক্ৰাইব নাই কৰিব লাগে ছাবস্ক্ৰাইব বেয়া লাগে ইমান কষ্ট কৰি বানাং ভিডিঅ' যদি ছাবস্ক্ৰাইব নকৰা চাই কিনে তাই বেয়া কথা একবাৰ টাচ কৰি দিয়ক খালি আৰু নালাগে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত তো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিবি কিন্তু আৰু সেইখিনি ভাগাৰ লাগিল বহুত ভাগাৰ দিলোঁ তো গুড নাইট শুভৰাত্ৰি